আমার বিজেপি দলৰ আমাৰ বিপিএফ বিজেপি নহয় বিপিএফ দলৰ আমাৰ বিজেপি দলৰ আমাৰ বিপিএফ বিজেপি নহয় বিপিএফ দলৰ যিজন মানুহে নিজৰ গাড়ীখন ৰক্ষা কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ গাড়ীখন তেওঁ আৰু আমাৰ উজনিখনক কি ৰক্ষা কৰিব আপুনি কওক সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুঢ়া এটাক ভোট দিয়া একেটাই ঘটনা बर' बिसाफोरखौ न' सेफायनानै जिसिबिफोरजों हुरलाबजोबनाया सोर हुरलाबजोबखो आं बेखौ कागजे कलमेसो बुंखायो जारि दायित्व गैयै मानसियासो बेबायदि बुंनो हायो कलेज प्रभिन्सियेलाइज जानांगौ होननानै बिक्रम दैमारिया मालाबाबो सोमावसाराखै जों सोमावसारदों स्कुल प्रभिन्सियेलाइज जानांगौ होननानै बिक्रम दैमारिया मालाबाबो सोमावसाराखै जों सोमावसारदों যিজন মানুহে নিজৰ গাড়ীখন ৰক্ষা কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ গাড়ীখন তেওঁ আৰু আমাৰ উজনিখনক কি ৰক্ষা কৰিব আপুনি কওক সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুঢ়া এটাক ভোট দিয়া একেটাই ঘটনা তেওঁ দিল্লীও লাট দিলে হিমন্তও লাট দিলে তেওঁ গাড়ীখন ৰক্ষা কৰিব বিপিএফ বিজেপি নহয় বিপিএফ দলৰ আমাৰ বিজেপি দলৰ আমাৰ বিপিএফ বিজেপি নহয় বিপিএফ দলৰ আমাৰ আজি CWC মিটিং হৈছিলে তেজপুৰ গুৱাহাটী আৰু বৰপেটা কেণ্ডিডেট বিচাৰিবলৈ বহুত মানুহ আহিছে মুঠতে আমি ঠিক কৰিব পৰা নাই 3 দিন পিছতে আমি ঠিক কৰি পেলাই এইটো ডিক্লেয়াৰ দিম মুঠতে নাই গুৱাহাটীত জিকাৰ চান্স আছে ইয়াৰ কাৰণে কেণ্ডিডেট আহিছে বৰপেটাতো আমাৰ জিকাৰ চান্স আছে ইয়াৰ কাৰণে কেণ্ডিডেট বিচাৰি আহিছে আৰু তেজপুৰতো আমাৰ বহুত কেণ্ডিডেট আহিছে মুঠতে আমি ফাৰ্ষ্টটো আমি জিকাৰ আশাটো আমাৰ আছে নোৱাৰিলে 1 লাখ দি হিমন্তই তেওঁ গাড়ীখনৰ পৰা খেদি দিলে আপোনাৰ সৰ্বানন্দ সোণোৱালক জিকাই কিবা লাভ আছে নেকি আপোনালোকে নিজে কওকচোন আপোনালোকতো নিজে কওকচোন যে মই এতিয়া মৰাণত আছোঁ নহয় জানো এই মৰাণত যে মহকুমাটো যে পাইছিলে তো মুখ্যমন্ত্ৰী হৈ থাকোঁতে মৰাণৰ মহকুমাটো সৰ্বানন্দ সোণোৱালে মৰাণৰ মানুহক দিব পাৰিলে নে নাই সৰ্বানন্দ সোণোৱাল জাতিৰ প্ৰতিনিধি নহয় জানো সোণোৱাল কছাৰী মানুহ তেওঁ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনক অকণমান 2 টকা 1 টকা পইচা দিব পাৰিছে নেকি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিটো বহুৱা নৃত্য তেওঁলোকৰ কালচাৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে 1 কোটি টকা এটা দিম বুলি কৈছিলে সেইটো দিব পাৰিলে নে নাই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যি কাৰ্যালয় তাৰ সন্মুখত যে এটা তেওঁলোকৰ ভৱন নিৰ্মাণ কৰিছিলে তাৰ কাৰণে যে 4 কোটি নে 5 কোটি টকা দিম বুলি কৈছিলে সোণোৱাল কছাৰী মানুহৰ কাৰণে দিলে নে নাই ডিব্ৰুগড় নগৰখনক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালে কিবা কাম কৰিলে নে নাই আপুনি কওক তো সৰ্বানন্দ সোণোৱালৰ মানে কিবা এই ডিব্ৰুগড় জিলাখন আৰু তিনিচুকীয়া জিলাখনৰ প্ৰতি সৰ্বানন্দ সোণোৱালৰ কিবা ভূমিকা আছে নেকি কিবা অৰিহণা আছে নেকি কিবা কাম কৰিব পৰা আপোনালোকে দেখিছে নেকি সৰ্বানন্দ সোণোৱাল এজন ভদ্ৰ লোক ঠিকই আছে হয়নে নহয় তেওঁ খুব ভদ্ৰভাৱে কথাখিনি কয় তেওঁ ভদ্ৰতা তেওঁৰ লগত ৰাখক খুব ভাল কথা কৈছে কিন্তু সেই ভদ্ৰতাইটো অসমৰ মানুহক একো দিব পৰা নাই যিজন মানুহে নিজৰ গাড়ীখন ৰক্ষা কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ গাড়ীখন তেওঁ আৰু আমাৰ উজনিখনক কি ৰক্ষা কৰিব আপুনি কওক আপুনি নিজে কওক সোণোৱাল জাতিৰ পিনৰ পৰা জনজাতিসকলৰ পিনৰ পৰা এজন মুখ্যমন্ত্ৰী হৈছিলে তেওঁ গাড়ীখন ৰক্ষা কৰিব নোৱাৰিলে 1 লাখ দি হিমন্তই তেওঁ গাড়ীখনৰ পৰা খেদি দিলে তাৰ পাছতো হিমন্তৰ প্ৰশংসাত তেওঁ কেনেকৈ গদগদ হৈ থাকে আপোনালোকে চাবচোন তেওঁ দিল্লীও লাট দিলে হিমন্তও লাট দিলে কিন্তু দিল্লীকো তেওঁ প্ৰশংসা অনবৰতে দিল্লীৰ প্ৰশংসাতে তেওঁ মছগুল হৈ থাকে অনবৰতে হিমন্তৰ প্ৰশংসাতে তেওঁ মছগুল হৈ থাকে সেই ভদ্ৰলোকজনৰ পৰা কি উপকাৰ হ'ব আপুনি নিজে কওকচোন যি নিজৰ গাড়ীখন ৰখাব নোৱাৰে যি নিজক ক্ষমতাত ৰাখিব নোৱাৰে যাক লাট মাৰি ইঠাইৰ পৰা এঠাইলৈ খেদি দিয়ে কেতিয়াবা কয় মৰাণত উঠে কেতিয়াবা কয় লখিমপুৰত উঠে কেতিয়াবা কয় তই ডিব্ৰুগড়ত উঠে কেতিয়াবা কয় তই মাজুলীলৈ যা কেতিয়াবা মাজুলীলৈ যায় কেতিয়াবা কয় তোক ৰাজ্যসভাত পঠিয়ালোঁ ৰাজ্যসভালৈ যায় আজিৰ দিনটোত তেওঁ ৰাজ্যসভাত আছে আৰু 4 বছৰ ৰাজ্যসভাত কাৰ্যকাল নাই জানো তেওঁ এই 4 বছৰকে তেওঁ যি কৰে কৰকচোন আৰু যি ফালিবলগীয়া আছে ৰাজ্যসভাতে ফালকচোন বাৰু তেওঁ
जोङो थांनाय 15-20 बोसोर फरायसालिया प्रभिन्सियेलाइज जानांगो फरायसालिमाया प्रभिन्सियेलाइज जानांगो मास्टारनि साख्रिया जानांगो लेखा सम मथे मोननांगो बेफोर सोमावसारनायाव जों दङमोन बिक्रम दैमारि होननाय एम्फौबो नुवाखैमोन आं बेवहाय सिलाइज खालामनो थाखाय जों आसाम सरकारजों सावरायगासिनो दङ दा बेवहाय बिक्रम दैमारिया ना लाग्रा ना होग्रा ना बियो आन्दलन खालामग्रा ना मा बे सासे ठिकादारसोमोन दिनै माने बिपिएफनि हां थिफु थिफु समाव फैनानै माने ससियेल मिडियायाव ओंखारनानै जानला मानला बुंबाय थाबानो ना स्कुल प्रभिन्सियेलाइज जागोन ना कलेज प्रभिन्सियेलाइज ना बिक्रम दैमारिया बेखौ मावनो हायो ना मा खालामनो हायो दा नंखायनो जाय खामानि मावदो बेखौ डिसकारेज खालामनाङा बर'नि ससियेल मुभमेन्ट पलिटिकेल मुभमेन्ट कालचारेल मुभमेन्टआव कुनु पद्दे बिक्रम दैमारि होननाय एम्फौ मासेबो नुफेराखैमोन आं बेखौनो लेखायाव जि दं आं बेखौसो बुंगोन सोर बे न'फोरखौ इभिकसन खालामखो जोंनि बर' फिसाफोरखौ आलाय आथानि न'फोरखौ सेख्राबजोबखो मन्दिर गिर्जाफोरखौ सोर हुख्रेमजोबखो बिनि प्रुफखौ आं होनो नागिरदों हा बिथांमोनानो प्रमद बर' बिथां सार उरखाव गोरा सार आरो जोंहा चिफ मिनिस्टारनि मोनसे कल'नियाव गुवाहाटीनि 2023 12 जुनाव मोनसे मिटिं एडप्सन खालामदों माने लेखा लिरदों माने मिटिं जादों मा खालामनांगौ बेयाव बिथांमोना लिरदों नै जे सरकारि हायाव थानाय साफ्रोमखौबो रेगुलार एभिकसन खालामनांगौ होननानै बेयाव लिरनायानो दंखायो दा दाया सोरनि नङा होमबा दाया सोरनि बेयावनो प्रमद बर' बिथाङानो लिरनानै लाना फैखाबाय जे एभिकसन खालामनांगौ सरकारि हायाव थानाय रायजो राजा बर'आनो जा सिमसेयानो जा बांगालानो जा गासैखौबो एभिकसन खालामनांगौ होननानै नै लेखायावनो दंखायो बे लेखाखौ आं बे रायजोफोरनो होलांगोन बेयाव थानाय रायजोफोरनो होलांगोन दा बेयावनो दंखायो डेटआ जाबाय 12 जुन 2023 गुवाहाटीयाव जादों नै कनफारेन्स हलाव सिएम ब्लक नं फार्स्ट फ्ल'राव जादों जनता भवन अबा दाया सोरनि हाग्रामानि ना प्रमद बर'नि प्रमद बर'आसो गभर्नमेन्ट प्रमद बर'आसो बे लेखाखौ लाना फैदों बिनिखायनो इलेक्सना कन्टिनिउआस जागासिनो दं दा इलेक्सननि थाखायसो स्टप थाथ'दों आं खुगाजों बुङाखै लेखायासो बुंदों एभिकसन खालामनांगौ होननानै लिरनाय दंखायनो मस्ट इम्परटेन्ट होनना लिरनाय दं बे रायजोनो होलांगोन आं बुंदों जायखिजाया माहारियारि आफादानो फैया मानो सों एभिकसन खालामनो थाखाय मानो लेखा लिरखो प्रमद बर' बिथांनि नेताफोरा फैयोब्ला सोरबा एमपिनि थाखाय इलेक्सनाव फैयोबा रायजोफोरखौ आं बुंखादों सों बे लेखाखौ मानो लिरना लाना फैखो हा होनोसो नागिरदों नोंसोरो जोङो थानो थाखाय हा होनो नागिरदों खिन्थु नोंसोरो लेखायाव लिरखुमादों सिरि सिरि गासिबो एभिकसन खालामनांगौ बेथ' आलादा जाबायना बिनिखायनोथ' सार्कोल अफिस लेखाफोरा सहैजोब्बाय एभिकसनखौ धुमधाम खालामबाय जोब्बाय आं बे खोथाखौनो बुंनो रायजोफोरनियाव फैदों फैबावगोन आं आरो बेयाव थाबायनो थांगोन